অনুৰোধ কৰিছোঁ আৰু লগতে আজি ভেলেণ্টাইন ডে পংকজে কিবা দিলেনে না গিফ্ট নাই এতিয়া আৰু চিনেমা এখন কৰি আছোঁ কালিও ৰাতি শ্বুটিং আছিলে আজি সকলোকে নমস্কাৰ জনাই আজি এটা খুব ধুনীয়া দিন হয় যেটো আজি সৰস্বতী পূজা লগতে ভেলেণ্টাইন ডে হয় সকলোকে বহুত বেছি শুভকামনা জনালো আৰু নিজেও ধুনীয়া সৰস্বতীজনী হৈ উলালো কেনেকুৱা লাগিছে কব দে আৰু সকলোৱে ধুনীয়া ধুনীয়া হৈ আজি দিনটো বহুত বেছি ধুনীয়া যেটো বহুত বেছি ধুনীয়াকৈ উদযাপন কৰক আৰু লগতে ময়ো উদযাপন কৰিবৰ কাৰণে এখন শাৰী পিন্ধি ললো আৰু নিজকে সৰস্বতী যেন লাগিছে নে নাই কব দে সৰস্বতীজনী হৈ উলালো বলকচোন আজি দিনটো কেনেকৈ কি কৰিম সকলোখিনি দেখুৱাম বহুত বেছি ধামাকা আৰু মজা হ'ব ভিডিঅটো তো হেতুৰ কাৰণে চাবলৈ একদম নাপাহৰিব স্কিপ নকৰকে চাব যেটো আজি এতিয়া লিউহতৰ স্কুলত যাম প্ৰথম আৰু বাকি সকলোখিনি দেখুৱাম মুঠতে চাই থাকিব মজা ধামাকা হ'ব আৰু মেহেন্দিখিনি কেনেকুৱা লাগিছে মই একদম পোৱালিৰ দৰেকে মেহেন্দি লগাইছো যিকিনো অকেজন নহক মেহেন্দি মোৰ মেন তো আঁকিব নাজানিলেও হাতখন ৰঙলি কৰি ৰাখো আৰু ৰঙা মোৰ খুব প্ৰিয় তো চাই থাকিব দেই বলক ধুনীয়া হৈ ওলাইছো আমি এতিয়া গৈ আছো জনে সৰস্বতী লগ পালো ৰাস্তাতে মুঠতে আজি সৰস্বতীয়ে দেখা পাই থাকিব বলক ধুনীয়া ধুনীয়া সৰস্বতী বিলাকৰ লগত ধুনীয়া ধুনীয়াকে ফটো ভিডিঅ কৰিছো আৰু আমাৰ সৰস্বতী কেনেকুৱা লাগিছে কব দেই আমাৰ লিউৱে সৰস্বতী পূজা খাবৰ কাৰণে টমটমত যাব নেকিও কেনেকুৱা লাগিছে বাৰু লিউ ধুনীয়া লাগিছে কিবা কোৱা স্কুল আহি পালা ফেনবিলাক দেখিছানে নাই ফেনবিলাক লগ পাইছানে কোৱা নাই এতিয়া আমি নম কৰি লওঁ দেই এলিহঁতৰ ডিচেণ্ট পাব্লিক স্কুলৰ অকণমান পৰিৱেশটো দেখাই দিছোঁ দেই সেইবিলাক গাৰ্জেনবিলাক বহি আছে যিহেতু স্পেচ কম আছে স্কুলখনৰ যেনেকৈ পাৰোঁ তেনেকৈ সকলো মিলা মিলিকৈ বহিছোঁ দেই আৰু এইপিনে অকণমান সৰস্বতী মাক আৰাধনা কৰিলোঁ আৰু হোম হোৱাই নাই হোম হ'ব তাৰে আগতে পিংকি বক লগ পাই গ'লোঁ বলকচোন অলপ কথা পাতি তাহাঁতৰ বক মানে মই লগ পায়ে থাকোঁ যিহেতু ওচৰতে ঘৰ আৰু ল'ৰাকো একেখন স্কুলতে দিছে পোৱালি একে স্কুলতে আৰু যিহেতু সৰস্বতী পূজা একদম ধুনীয়াজনী হৈ আহিছে একদম এনেও ধুনীয়া ন এনেও ধুনীয়া লাগিছে তোমাকহে ধুনীয়া লাগিছে নাই 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 তুমি এনেও ধুনীয়া বাকী চ' মাছ আৰু আপোনালোকসকলে ভালে আছে চাগে ভিডিঅ'ৰ যোগেৰে আপোনালোককে এটাই অনুৰোধ কৰিব বিচাৰিছে যে সৰস্বতী পূজাৰ দিনাখন সকলোৱে নিজৰ বাচ্ছা পোৱালি যাৰ আছে সকলোৱে স্কুলত আহি পেলাই আমাৰ উৎসাহজনক বাচ্ছা পোৱালিখিনি সেইটোৱে অনুৰোধ কৰিছোঁ আৰু লগতে আজি ভেলেণ্টাইন ডে পংকজে কিবা দিলেনে না গিফ্ট নাই নাই এতিয়া আৰু ভেলেণ্টাইনে শেষ হ'ল যায়ে নহওক মোৰ মানুহজনেও কয় এনেকৈ চাগে এতিয়া শেষ হ'ল ভেলেণ্টাইন আচলতে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীক ভাল বস্তু সদায় আঁকোৱালি ল'ব লাগে সেইকাৰণে ভাবিছোঁ ভেলেণ্টাইনো অকণমান ভাল এটা বস্তু ভালকৈ ইউজ কৰোঁ ভেলেণ্টাইনৰ দিনটো ভালকৈ ব্যৱহাৰ হ'ব লাগে বস্তুবোৰ যেনেকৈ ভালপোৱা মোৰ সজীৱ হৈ যাব সকলোৰে সেনেকুৱা আৰু ভালপোৱাৰ নামত একো বেয়া হ'ব নালাগে এতিয়া কিহত ব্যস্ত হৈ আছে চিনেমা এখন কৰি আছোঁ কালিও ৰাতি শ্বুটিং আছিলে আজি নাই 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 ধুনীয়া মানুহ এনেও ধুনীয়া হেৰি কি চিনেমা নাম হৈছে বীৰাংগনাৰ সাধনী বুলি এখন আৰু এখন অগ্নিবীৰ দুখন একেলগে কৰি আছোঁ অগ্নিবীৰ অহামাহত ৰিলিজ হ'ব বীৰাংগনা সাধনী দেৰি আছে হোৱালে আমাৰ বহুত ব্যস্ত তাৰে মাজতে ইমান মানে সময় মিলাই সেয়া ৰাসত দেখুৱালোঁ দুৰ্গা পূজাত দেখুৱালোঁ এতিয়া আকৌ সৰস্বতী চব হেৰিয়ে মানে অকেজনে চেলিব্ৰেশ্যন মিলিছে সেইটো কাৰণে আজি ধুনীয়াকৈ কথা পাতিব পাৰিছোঁ ইয়াতে আহিব পাৰিছোঁ মিলিছে আমাৰ মিলে থাকে মিলি থাকে ভালে ভাল লাগে তোকে ভালে ৰাখক মোৰ ফালৰ পৰাও আৰু ভাল লাগে পইচা সৰস্বতী পূজা পিংকি বৌ অকণমান আৰাধনা কৰিব গৈছে সৰস্বতী মাক এইপিনে মোৰ হাতত মোবাইল চোবাইল দিওঁ আৰু পিংকি বৌ মানুহজনী বহুত ভাল বুলি ক'ব লাগিব যিহেতু পিংকি বাক যিসকলে ওচৰৰ পৰা লগ পাইছে তেওঁলোকে গমেই পায় বহুত ফ্ৰী হয় আৰু বহুত বেছি ভাল লগা মানুহ এজনী দেই আৰু পংকজদাৰ ঘৰৰ ওচৰতে যিহেতু মই লগ পায়ে থাকোঁ এতিয়া আমাৰ পুষ্পাঞ্জলি আৰম্ভ হৈ গ'ল বলক এতিয়া পুষ্পাঞ্জলি হৈ গ'ল আমাৰ পুষ্পাঞ্জলি ফুটছুট লগালোঁ প্ৰসাদো দিলে এজনী নিবেদিতা আহিছে মোৰ লগৰ হয় আৰু এনেকৈ আমাক খাবলৈও বহায়ে দিলে এতিয়া আমাৰ নিউ ফ্ৰেণ্ড হয় দেই তোমাৰ নামটো কৈ দিয়া আৰু তোমাৰ অঁ আমাৰ আৰুচৰ লগত একেলগে পঢ়া ন হাই আৰু এই টিকলি দুটা ধুনীয়াকৈ উঠাই দিছোঁ দেই বৰ ধুনীয়া লাগিছে দেই তোমালোকক বৰ ধুনীয়া লাগিছে হাই কৈ দিয়া চবে ভিডিঅ' কৰিছোঁ লগতে ফটো উঠিছোঁ দেই বৰ ধুনীয়া ধুনীয়াকৈ যদি ফটো উঠাই দিছোঁ একদম ভাল লাগিছে নে নাই
নিবেদিতাক আগবঢ়াই থ'ব আহিছোঁ এইপিনে তো নিবেদিতাক ৰিক্সা পোৱা নাই আগবঢ়াই থ'বৰ কাৰণে আহিছোঁ দেখিছা আমাৰ কিমান মৰম ফ্ৰেণ্ডৰ ন প্ৰসাদ চসাদ লৈ একদম ঘূৰিবই বিৰাট ভাল পাইছে তো তাক আগবঢ়াই থ'লোঁ এতিয়া মোক মানুহজন আহি আছে নিবৰ কাৰণে আমাক মানুহজনে লৈ যাব ইমান সুবিধা আছে ভিডিঅ'টো চাব আজি ৰ'ব পূজা শেষ হ'ল কিন্তু আজি ভালপোৱা দিনৰটো দিন হিচাপে নাথাকে তথাপিও আজি ভেলেণ্টাইন ডে হিচাপে দুটাই ধুনীয়াকৈ গুৱাহাটীখন অকণমান স্কুটি লৈ ঘূৰিলোঁ ঘূৰি কিনে এতিয়া চাহ কিবা এটা খাওঁ খাই কিনে ফটো চটো উঠিলোঁ বহুত বেছি ভাল লাগিলে মানুহজনৰ লগত একেলগে অকণমান সময় টাইম স্পেণ্ড কৰিলোঁ ধুনীয়াকৈ কফি চফি খাই এতিয়া ল'ৰাটোৰ কাৰণে পিজ্জা লৈছোঁ পিজ্জা আহি পাই দোকানৰ সন্মুখত ল'ৰা এজন বহি আছে ল'ৰাজন আমাৰ ওচৰৰে হয় মানে অকণমান বেলেগ আৰু তো কথাখিনি শুনি বৰ দুখ লাগে অকণমান শুনাই দিওঁ ৰ'ব ধনী বুলি জানো কিবা খাবা গাড়ীত গ'লে ভাড়া খোজে অঁ ডাঙৰ মানুহ গাড়ীত গ'লে হা কালি বুধবাৰ নহয় নেকি আজিয়ে বুধবাৰ অঁ কালি বৃহস্পতিবাৰ কিবা খাবা কি খাবা তে দোকানত দাঁত নাই খাবৰ কাৰণে মই কি জাতি বুলি কওঁ মই কলিতা মুছলমান বুলি ক'লে ল'ৰাজনে বেয়া পায় আমি ধনী মই ফুৰিব গৈছিলোঁ আজি যে ভেলেণ্টাইন ডে হয় অলপ ফুৰি আহিলোঁ মানুহজনৰ লগত অলপ ফুৰি আহিলোঁ আৰু গুৱাহাটীত কি জাতি খালি কি জাতি মই অসমীয়া ডাইৰেক্ট কলিতা চিন্তা কৰিব নালাগে কলিতা মোৰ গাঁও ইয়াতে দেখোন মোৰ ঘৰ ক'ত গাঁও আছে গুৱাহাটীতে ঘৰ আচল গাঁও লাগিব আচল গাঁও নলবাৰী গোটেই ডিটেইলছ লৈ লৈছি মোৰ মই ডিটেইলছ ল'ম নে ই মোৰ ডিটেইলছ ল'বৰে বাই বাই দেই খবৰ ভাল আহি পালোঁ কৰ্মই ধৰ্ম যিহেতু এয়া আহি দোকান খুলিছোঁহে বাকী একো কৰাই নাই যিহেতু সৰস্বতী পূজা ভেলেণ্টাইন ডে সকলো মানিলোঁ দেই সৰস্বতী পূজা পাতিলোঁ ল'ৰাটোৰ লগত একেলগে স্কুল গ'লোঁ দেখিলেই ব্লগত আৰু মানুহজনৰ লগত ওলাই গ'লোঁ ওলাই কফি চফি খাই আহিলোঁ ল'ৰাটোক নিয়া নাই বহুতেই সুধি আছে ল'ৰাটোক কিয় অনা নাই একচুৱেলি আমাৰ কাম এটাও আছিলে আৰু একেলগে দুটাই ওলাই যায় একাপ কফি খাই আহিলোঁ যিহেতু আজি সৰস্বতী পূজা কিন্তু ল'ৰাটোৱে পিজ্জা খাই ভাল পাই যে একেবাৰে হেৰি পাপাকে পিজ্জাও লৈ আহিলে মুঠতে কৈছোঁ চিকেন খাব নালাগে আজি সৰস্বতী পূজা একো নহয় বোলে পোৱালি খালে বোলে দেখিছেনে তো একো নাই বাৰু মাকে ধৰ্ম কৰিলে ল'ৰা ছোৱালী পাই যায় মই নিয়মত থকা মানুহ তো সেইটোৰ কাৰণে ল'ৰা ছোৱালী পাই যাব বুলি ভাবি লৈছোঁ আৰু ল'ৰাই পাই যাব আৰু লগতে দাদা ল'ৰা ছোৱালী দুটাও আছে ন 3টা পিজ্জা আনি একদম দৌৰা দৌৰিকৈ গৈছে খুৱাবৰ কাৰণে সিহঁতে একদম বিৰাট ফূৰ্তি পাব তো এনেকৈ আজি দিনটো বহুত বেছি ভাল লাগিলে আৰু ঢেৰ মুঠতে কিবা কিবি দেখিলে আপোনালোকে এইটো ব্লগত আৰু কাৰণে দেখাই দিলোঁ কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু পেজত যদি চাই আছে ফ'ল' কৰিব কি আনিছিলে কেনেকুৱা লাগিলে ইয়া ফূৰ্তি আৰু ন আজি ভাত খাব নালাগে ন পুৰা এটা খাইছানে বিদ্যা 3টা খাইছা অ নোৱাৰিবা নেকি খাব পাৰিলা